কণমানিহঁত কি খবৰ তোমালোকৰ ৱেলকাম বেক এগেইন টু আৱাৰ ইউটিউব চেনেল আইতাৰ সাধু আমি আকৌ আহিছোঁ তোমালোকৰ ওচৰলৈ এটা নতুন সাধু লৈ আৰু আজি সাধুটোৰ নাম কি জানা আজিৰ সাধুটো হ'ল বুঢ়ীয়েক কাউৰী তেতিয়াহ'লে আহাচোন সাধুটো শুনো এবাৰ বিৰাট গৰম পৰিছিল গৰমৰ কাৰণত গোটেই গছ-গছনি নদী পুখুৰী খাল সব শুকাই গৈছিল ইমানেই বেছি গৰম পৰিছিল যে কোনো মানুহ ঘৰৰ বাহিৰলৈ ওলাব পৰা নাছিল ইমান গৰমত পানী শুকাই যোৱাৰ ফলত কোনো জীৱ-জন্তু চৰাই-চিৰিকটিয়ে পানীকে খাবলৈ পোৱা নাছিল তেনে কাৰণত কাউৰী এটাই পানী বিচাৰি ইনাই বিনাই ঘূৰি ফুৰিছিল উফ কিনো যে হৈছে ইমান গৰম পৰিছে পানীও পিয়াহ লাগিছে আৰু পানী অকণো দেখিবলৈ নাই ক'ত বা পাওঁ পানী আৰু অকণ আগলৈ গৈ চাওঁ ৰচোন তাকেই কৈ কাউৰীটোৱে পানী বিচাৰি ইফালে সিফালে ঘূৰি ফুৰিল তেনেদৰে ঘূৰি থাকোঁতে কাউৰীটোৱে আকাশৰ ওপৰৰ পৰা এটা কুঁৱা দেখা পালে সেইটো কোৱাচোন তাতে পানী থাকিব পাৰে নিশ্চয় থাকিবই লাগে ৰহ গৈ চাওঁগে তাকেই কৈ কাউৰীটোৱে কুঁৱাটোৰ ফালে চোচা ল'লে কুঁৱাটোৰ কাষ চাপি কাউৰীটোৱে দেখিলে যে ইয়াতচোন পানী অকণো নাই ইমান ঘূৰি 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 কুঁৱা এটা পালোঁ ভাবিলোঁ পানী অকণ খাবলৈ পাম পানীৰ নামত অকণোৱেই একো নাই চব ফালে খালি শুকান 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 উফ কি যে কৰোঁ এতিয়া শুকান কুঁৱাটো দেখি কাউৰীটোৰ মনটো ভাঙি পৰিলে আকৌ পানী বিচৰা মন বান্ধি উৰিবলৈ ধৰোঁতেই হঠাৎ কাউৰীটোৱে ওচৰত পানী কলহ এটা দেখা পালে এইটো দেখোন পানী কলহ কুঁৱাটোতো পানী নাই গোটেই শুকান কলহটোত অকণমান পানী পালেই হ'ল নিশ্চয় পাম এনেকৈ কৈয়ে কাউৰীটোৱে দৌৰা দৌৰিকে পানী কলহটোৰ ওচৰ পালেগৈ কিন্তু গৈ দেখিলে যে পানীখিনি ইমান তলত আছে কেনেকে কি কৰোঁ এতিয়া কেনেকে উলিয়াওঁ পানীটো খাবলৈও মন গৈছে বৰ দিগদাৰ হ'ল কাউৰীটোৱে কলহটোৰ নিচেই তলত অলপ পানী দেখি মনতে সকাহ পালে কিন্তু পানীখিনি কেনেদৰে ওপৰলৈ আনিব পাৰি তাকে বহি বহি মনতে ভাবিবলৈ ধৰিলে কি কৰা যায় পানীটো আছে কলহটোকে ভাঙি দিওঁ নেকি নাই বেয়া কথা হ'ব বেলেগৰ বস্তু ভাঙিব নাপায় কি কৰা যায় বাৰু কিবা এটা উপায় ভাবিব লাগিব এনেদৰে বহি চিন্তা কৰি থাকোঁতে কাউৰীটোৱে কলহটোৰ ওচৰতে সৰু সৰু কেইবাটামানো পাথৰ দেখা পালে আৰু মনতে এটা বুদ্ধি পাঙিলে আজি পানী খাব পামেই মই আকৌ পাথৰখিনি দেখাই পোৱা নাছিলোঁ নহয় এতিয়াই মই পানীৰ ওপৰলৈ আনি আছোঁ এনেদৰে কৈ কাউৰীটোৱে ফূৰ্তি মনেৰে কলহটোৰ ওচৰত থকা সৰু সৰু পাথৰখিনি এটা এটাকৈ আনি কলহটোৰ ভিতৰত সোমাব ধৰিলে আজি মই পানী খাম এটা এটাকৈ পাথৰখিনি কলহত দিয়াৰ ফলত কলহটো পাথৰেৰে ভৰি পৰিলে আৰু পানীখিনি কলহটোৰ ওপৰলৈ আহি গ'ল তাকেই দেখি কাউৰীটোৱে মনতে বৰ ফূৰ্তি পালে ফূৰ্তিতে নাচি বাগি কাউৰীটোৱে পানীখিনি খাবলৈ ধৰিলে পানী খাই হোৱাৰ পিছত কাউৰীটোৱে আনন্দ মনেৰে আকৌ উৰি গুচি গ'ল কণমানিহঁত আমাৰ সাধুটো শুনি ভাল পালানে তোমালোকে বাৰু কোৱাচোন সাধুটোৰ পৰা আমি কি বুজিলোঁ আমি বুজিলোঁ যে আমি যদি মনতে কিবা এটা কথা বান্ধি লওঁ সেই কামটো আমি কৰিব পাৰিমেই যেনেকৈ তোমালোকে যদি মনত বান্ধি লোৱা যে এইবাৰ এক্সামত তোমালোক ফাৰ্ষ্ট আহিবাই
তোমালোকে নিশ্চয় পাৰিবা ফাৰ্ষ্ট আহিবলৈ। আৰু এটা কথা মন কৰিলানে তোমালোকে কণমানিহঁত এই সাধুটোত কাউৰীটোৱে যদি কলহটো ভাঙি দিলে হয়, কাউৰীটোৱে অতি সহজতে পানী খাব পাৰিলে হয়। কিন্তু কাউৰীটোৱে জানে যে বেলেগৰ বস্তু কেতিয়াও ক্ষতি কৰিব নালাগে আৰু ভাঙিব নালাগে। সেইকাৰণে কণমানিহঁত তোমালোকেও কেতিয়াও বেলেগৰ বস্তু নষ্ট নকৰিবা আৰু নাভাঙিবা। কণমানিহঁত আমি আশা কৰিছোঁ আজিৰ সাধুটো শুনি ভাল পালা। যদি ভাল পালা ভিডিঅ'টো লাইক আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। আৰু যদিও আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আইতাৰ সাধু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আমি আকৌ আহিম এটা নতুন সাধু লৈ। আজিলৈ আহিছোঁ, বাই।